হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে এই ভিডিঅ'টো চাই কেনে ক'ব যে কেনেকুৱা লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব জৰুৰ কৰিব। বাই বাই। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল', ৰাহুল, কি কৰিছা? ভালনে তোমাৰ? মই তোমাৰ ঘৰত জলদি আহি আছো। তুমি ৰেডি থাকিবা। আমি পাৰ্কত আহিম তোমাৰ ঘৰৰ ওচৰত। আচ্ছা ঠিক আছে, ৰাখো মই ফোন। ইয়ো মজা আজি। আই প্ৰণীতা, তুমি মোক পাৰ্কত মাতিবলৈ কেলে মাতিলা? ৰাহুল, মই কেলে মাতিছো জানা? আমি দুইটাই ইয়াতে কথা পাতিম, ঠিক আছে? তোমাৰ প্লেনটো বহুত ভাল হয়। আমি ইয়াতে কথা পাতি থাকিম, তো কোনেও শুনি নাপাব। ৰাহুল, আচ্ছা, বাই বয়ফ্ৰেণ্ডৰ লগত কথা পাতি আছে। এতিয়া মাক দেখাই আছো ভিডিঅ'টো। ৰ'বা, দেখাই আছো মই ভিডিঅ'টো মাক। কি বস্তু ল'ৰা? জলদি আৰু দেখা, মোৰ বহুত কাম আছে। মই তোমাক প্ৰুফ এটা দেখাম। বায়ে যে আজি বয়ফ্ৰেণ্ডৰ লগত কথা পাতি আছিলে, মই ভিডিঅ' কৰি কেনে আনিছো। চাই লোৱা, মোবাইলত মই ৰেকৰ্ডিং কৰি কেনে আনিছো আজি। কি প্ৰুফ ময়ো চাওঁ তই বা। এইটো চোৱা মাই। এইটো কথা। আজি মই তাক বিহু দেখাই আছো, কেনেকে বিহুত নাচে। সি নাচিব নাজানে নেকি? মই দেখাই আছো তাক। হেল্ল' কৰিশ্মা, জলদি আহা, মই তোমাক এটা বস্তু এটা দেখাম। কি বস্তু মা? মোক কোৱা। দেখাই আছো তোক, প্ৰথম ঘৰলৈ।